নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি ক্লাছ 8ৰ অসমীয়া কিতাপৰ যুগমীয়া শৰাইঘাটৰ কুৱেশ্যন এনচাৰবোৰ আলোচনা কৰিম। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে যদি আপোনালোক এই চেনেলত নতুন আহিছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 2 নম্বৰ উত্তৰ দিয়া। ক, অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল? ক, অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল? উত্তৰ, অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক। খ, বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি? উত্তৰ, বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক। গ, ৰামসিংহ কোন আছিল? উত্তৰ, ৰামসিংহ ৰাজপুতসকলৰ ৰজা আছিল। ঘ, তেওঁ কিয় অসমলৈ আহিছিল? উত্তৰ, তেওঁ অসমলৈ আহিছিল অসমক মাৰিবৰ বাবে। ঙ, শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল? উত্তৰ, শৰাইঘাটৰ ৰণ আহোম আৰু মোগলৰ মাজত হৈছিল। প্ৰথম চ, লাচিতৰ অধীনত কিমান লক্ষ সৈন্য আছিল? লাচিতৰ অধীনত 1 লক্ষ সৈন্য আছিল। দ্বিতীয় চ, মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম কি? মোগলে নাৱেৰে সৈতে ধৰি ৰখা সেনাপতিজনৰ নাম কুৱামিদ্ধা। কিতাপৰ পৰা বানানটো চাবা। হাজৰিকা। মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়িত্ব লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল? উত্তৰ, ৰামচৰণক লোৱা লগাই থৈছিল। ঝ, ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ কৈছিল? উত্তৰ, সৈন্যবাহিনীৰ বল বুজাব কৈছিল। নিয়, লাচিতে সৈন্যবল বুজোৱাৰ উদ্দেশ্য ৰামসিংহলৈ কি পঠিয়াইছিল? উত্তৰ, এচুঙা বালি পঠিয়াইছিল। এতিয়া আমি 3 নম্বৰৰ কুৱেশ্যন এনচাৰ কৰিব ওলাইছোঁ। পাঠটোত থকা কঠিন শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই জানি লোৱা। এইটো হৈছে কিতাপৰ ভিতৰত থকা কঠিন শব্দবোৰ। যেনেকৈ এইটো সংঘবদ্ধ, একগোট, সামৰিক, সমৰ সম্পৰ্কীয়, অৰ্থনৈতিক, অৰ্থনৈতিক সম্পৰ্কীয়, ৰাজনৈতিক, ৰাজনীতিক সম্পৰ্কীয়, ঐতিহাসিক, ইতিহাস সম্পৰ্কীয়, অন্ত, শেষ, দুৰ্যোগ, বিপদ, চিৰন্তন, যুগমীয়া, মনোবৃত্তি, বিচাৰ, দেশপ্ৰেম, দেশক ভাল পোৱা, এনয়, এনেকুৱা, আমোলে, মূল বা শিপাসহ, প্ৰলোভন, লোভ লগোৱা কাৰ্য, লোৱা লগাই, শিকলিৰে বন্ধা, সাউদ কৰে, তৎক্ষণাৎ, তীপ, সংকট, মচগুল, মতলীয়া, অতুলনীয়, তুলনা কৰিব নোৱাৰা। আশা কৰোঁ তোমালোকক মোৰ এই ভিডিঅ'টো ভাল লাগিল। তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু বাকী কুৱেশ্যন এনচাৰসমূহ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তোমালোকে এই লিংকত গৈ ভিডিঅ'টো চাবা। ধন্যবাদ।